নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি জিলা ছাত্ৰ সন্থাৰ তীব্ৰ হুংকাৰ। এই প্ৰতিবাদ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবী। কিছুদিনৰ আগত নিউজে সোৱণশিৰিৰ এক টেলিফোনিক বাৰ্তাত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে জনাইছিল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অচিৰতে এক তীব্ৰ প্ৰতিবাদৰ সূচনা কৰা হ'ব। আৰু আজি তাৰে এক জ্বলন্ত প্ৰতিফলন দেখা গ'ল। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি জিলা ছাত্ৰ সন্থাৰ দেখা গ'ল আজি তীব্ৰ প্ৰতিবাদ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত চপৰে গাৰ্ডৱাল খহা কাৰ্যক নিৰ্মীয়মান সংস্থাৰ লগতে চৰকাৰে কোনো ধৰণৰ কেৰেপ নকৰা কাৰ্যত ক্ষুব্ধ হৈ মুখত মাস্ক আৰু সামাজিক দূৰত্ব বজাই ৰাখি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ভিতৰত খনকৈ গাৰ্ডৱাল খহি পৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। আমি যোৱা 28 তাৰিখত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আমি এটা জিলা ছাত্ৰ সন্থা বা সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আমি আহি এই বান্ধ নিৰ্মাণস্থলী আমি পৰিদৰ্শন কৰিছিলোঁ। আমি তেতিয়াই তেওঁলোকক পুনৰবাৰ আমি সকীয়াই থৈ গৈছিলোঁ যে এই অত্যন্ত ঠুনুকা পাহাৰত নিৰ্মাণ কৰা নদী বান্ধ যে সুৰক্ষিত নহয়, সেই কথা আমি পুনৰবাৰ তেওঁলোকক সকীয়াই থৈ গৈছিলোঁ। এই অসমৰ বিশেষজ্ঞ সমিতি, অসমৰ ৰাইজ তথা অসমৰ দল সংগঠনে কৈ অহা কথাবোৰ যে পুনৰবাৰ সঁচা বুলি প্ৰমাণিত হৈছে। এই ঠুনুকা পাহাৰত যে নদী বান্ধ সুৰক্ষিত নহয়, সেই কথা পুনৰবাৰ প্ৰমাণিত কৰি পুনৰবাৰ দ্বিতীয়খন গাৰ্ডৱাল খহি পৰিল। আজি যোৱা পৰহি দিনা দ্বিতীয়খন গাৰ্ডৱাল খহি পৰিল। সেইকাৰণে আমি পুনৰবাৰ আজি ইয়াত আহি উপস্থিত হৈ আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ অসম চৰকাৰ তথা NSPC কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে যি বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আওকাণ কৰি দল সংগঠনৰ মতামতক আওকাণ কৰি তেওঁলোকে যি জোৰ জুলুমভাৱে তেওঁলোকে এই নদীবান্ধ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে, এই কাৰ্য অনতিপলমে তেওঁলোকে বন্ধ কৰক। নহ'লে অনাগত দিনত কিন্তু ইয়াতকৈ তেওঁলোকে অধিক জংগী আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আগতে কৈছিলোঁ আৰু বিশেষজ্ঞ সমিতিয়ে কৈছিল যে এইটো এটা ঠুনুকা পাহাৰ, বালি পাহাৰ, ইয়াত বৃহৎ নদীবান্ধ সম্ভৱ নহয়। আৰু যিহেতু হিমালয় পাদদেশৰ পাহাৰ বা ভূকম্পন এলেকা, বিশেষজ্ঞসকলে কোৱা কথাষাৰে এতিয়া সত্য প্ৰমাণিত হৈছে। আমি কৈ অহা কথাবিলাক সত্য প্ৰমাণিত হৈছে যে আমি বাৰে বাৰে ছাত্ৰ সন্থাই যেতিয়াই নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল তেতিয়াৰ পৰা আমি প্ৰতিবাদ কৰিছিলোঁ যে এই ঠুনুকা পাহাৰত কেতিয়াও বৃহৎ নদীবান্ধ সম্ভৱ নহয়। আৰু আমি বাৰে বাৰে কৈ আহিছোঁ যে নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত আপোনালোকে কাম নকৰে। আমি কৈছোঁ যে উন্নয়নৰ স্বাৰ্থত আমি কৈছোঁ যে নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ পাছত আপোনালোকে তেনে উন্নয়ন আমাক প্ৰয়োজন আছে। কিন্তু নামনিবাসী ৰাইজৰ যদি জীৱন আৰু সম্পত্তিৰ যদি নিৰাপত্তা নাথাকে তেনেকুৱা উন্নয়ন আমাক নালাগে। গতিকে আমি আকৌ পুনৰবাৰ ক'ব বিচাৰিছোঁ, তেওঁলোকে এতিয়া প্ৰমাণ হৈছে যে গাৰ্ডৱালসমূহ খহি গৈছে। এজাক বৰষুণ দিলে গাৰ্ডৱাল খহি যায়। 15 দিনৰ ভিতৰত দুবাৰকে গাৰ্ডৱাল খহিছে। আৰু আপোনালোকে গ'লে দেখিব ঠুনুকা পাহাৰ, এই ঠুনুকা পাহাৰত কেতিয়াও বৃহৎ নদীবান্ধ সম্ভৱ নহয়। আৰু বিজেপি চৰকাৰখনে যেতিয়া বৃহৎ নদী বান্ধৰ বিৰুদ্ধে নামনিবাসী ৰাইজে, ধেমাজিবাসী ৰাইজে, ধেমাজি লখিমপুৰ মাজুলীবাসী ৰাইজে জংগী আন্দোলন কৰি আছিল, যেতিয়া আন্দোলন অব্যাহত ৰাখিছিল, তেতিয়া অসমীয়াৰ আৱেগক ভূতলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে বিজেপি চৰকাৰে শাসনলৈ আহিবৰ কাৰণে ইয়াত তেওঁলোকে প্ৰতিবাদ কৰিছিল। বিজেপিৰ ৰাজনাথ সিং ডাঙৰীয়া আহি এই NSPCৰ বিৰুদ্ধে কৈ গৈছিল, প্ৰধানমন্ত্ৰীয়ে কৈছিল বৃহৎ নদীবান্ধ কেতিয়াও আমি বনাবলৈ নিদিওঁ বুলি কৈছিল। প্ৰধানমন্ত্ৰীৰ ভাষণত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়া তেওঁ ভাষণত কৈছিল। আৰু তেওঁলোকে বিজেপিয়ে নিজাববীয়াকৈ ইয়াত NSPCৰ বিৰুদ্ধে তেওঁলোকে ৰাজনাথ সিঙৰ নেতৃত্বত ইয়াত আন্দোলন কৰিছিল। তেওঁলোকে যে মিছা কথা কয়, এই চৰকাৰখনে যে মিছাৰ আশ্ৰয় লৈ অসমীয়াৰ আৱেগক কেৱল তেওঁলোকে ভূতলৈ ৰূপান্তৰ কৰি তেওঁলোকে চৰকাৰ গঠন কৰি আছে। আৰু অতি পৰিতাপৰ বিষয় যোৱা 4 জুন তাৰিখে
যোৱা 4 জুন তাৰিখে অসমৰ প্ৰভাৱশালী মন্ত্ৰী যিজনে নিজকে দ্বিতীয় মন্ত্ৰী বুলি কয় অসমৰ, তেওঁ নিজকে মুখ্যমন্ত্ৰী বুলি ভাবে, সেইজন মন্ত্ৰীয়ে যোৱা 4 জুন তাৰিখে এই NSPCত থাকি গৈছে। NSPCত থাকি তেওঁ 5 জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱসৰ দিনা পৰিৱেশ ধ্বংস যজ্ঞ পাতি যি উন্নয়ন কৰিব বিচাৰিছে এই NSPCয়ে, এই পৰিৱেশ ধ্বংসকাৰীসকলৰ ইয়াত পৰিৱেশ দিৱসৰ দিনা তেওঁ ৰাতিপুৱা খোজকাঢ়িবলৈ ওলাই আহিছে। তেওঁ এই সময়ত তেওঁ আহি কি গাৰ দুৱাৰ বাহান নেদেখিলে, তেওঁ কি বৃহৎ নদীবান্ধ য'ত কিমান চলি আছে, য'ত মূল বান্ধৰ কাম চলি আছে, তেওঁ কি তালৈ নগ'ল? এই কথা আমি বাৰে বাৰে কৈছো। এই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি আঙুলি এনেকুৱা তেওঁলোকৰ কমিশ্যনৰ অংক কৰিবলৈ ইয়াত হৈছে। মই এটাই কওঁ যে ৰাজনীতিৰ মেৰপাকত আবদ্ধ হৈ ভুৱন পেগু, ৰমেশ পেগু আৰু প্ৰদান বৰুৱাদেৱৰ দৰে তেওঁলোকৰ ৰাজনীতিসকলে এই নামনিবাসী ৰাইজৰ যেতিয়া জীৱনেই সুনিশ্চিত নহয়, যেতিয়া বানে এই ৰাইজক উটুৱাই নিব, তেতিয়া তেওঁলোকে ক'ত থাকিব? তেওঁলোকে কোন জনগণক লৈ ৰাজনীতি কৰিব? এইটো এটা ডাঙৰ প্ৰশ্ন। তো এই ৰাইজৰ লগত থাকি তেওঁলোকে যদি যি সময়ত প্ৰতিবাদ কৰিছে, যেতিয়া ৰাজনৈতিকভাৱে তেওঁলোক সক্ৰিয় নাছিলে, মাত্ৰ এইটো বুজায় যে ৰাজনৈতিক স্বাৰ্থত কেৱল নামনিবাসী ৰাইজক হাতৰ মুঠিত ৰাখি আৱেগক লৈ খেলা কৰি কেৱল ৰাজনৈতিক সুৰক্ষাৰ বাবে তেওঁলোকে সেই সময়ত প্ৰতিবাদ কৰিছে। আজি আমি আহ্বান জনাইছো, তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত যদি অসমীয়া জনগণৰ জ্বলন্ত সমস্যাবিলাক ভেকুভানৰ ওপৰত পৰিণত কৰে, তেনেহলে তেওঁলোকে ৰাজনীতিটো এদিন নকৰে, অনাগত দিনত কাক লৈ ৰাজনীতি কৰিব, কেনেধৰণে ৰাজনীতি কৰিব।